brought into his final over. That's huge! That is a biggie! Now it's out of here! Drops back to deep mid-wicket. Third man comes up. Yuvraj has seen that. Six more! Just a flick of the wrist. And away she goes into the crowd. তাতে খালো তাৰপিছত আকৌ ভাত খালো Ravi, I'm backing this one. I think this is one of the biggest. What a delivery and what a dreadful shot. You cannot leave them when they're pitching on middle and going to hit middle and off. He was obviously totally and utterly bamboozled. That is the end of Adam Hollyoake. As Tate starts his last over to Grant Lambert. Not the best leave I've ever seen. He's actually given himself that much room. He nearly fell over. কেনেকুৱা লাগিছে গোটা এই আজি পিটি বস্তু আপোনাৰ কেনেকুৱা খুব আনন্দ অনুভৱ কৰিছোঁ মই ভবা নাছিলোঁ এই বছৰ এনেকুৱা এটা পিকনিক আমাৰ হ'ব আমি এই পিকনিকত এখন ক্ৰিকেট খেলা পাতিম সঁচাই মই আজি বহুত বছৰ থিয়েটাৰ থাকিলোঁ কিন্তু এইটো বছৰৰ দৰে সঁচাই বহুত ভাল ৰাজমুকুট থিয়েটাৰ এটাই কথা ক'ম ৰাজমুকুট জিন্দাবাদ সদায় মোৰো ভাৱ মানে মোৰ এনেকুৱা লাগিছে যে মই ইয়াত মেনেজমেণ্ট কৰি আছোঁ যিটো মেনেজমেণ্ট কৰি আছোঁ ইয়াত খুব ভাল লাগিছে সকলোৰে সহায় সহযোগিতা পাইছে ৰাজমুকুট থাকি ভালেই লাগিছে ভালেই লাগে এনেই পুৰি পাৰা 9 মাহ থাকিব লাগিব চব মিলি থাকিব লাগিব আমাৰ অনুভৱটো আপুনি ক'ব লাগে ভালে লাগিছে আৰু এই পিটি বস্তুৰ বিষয়ে আপুনি কি ক'ব ভাল লাগিছে এই পিটি বস্তুৰ বিষয়ে আপুনি কিবা কি অনুভৱ না খুবেই ভাল লাগিছে খুবেই মনোৰম মানে লোকেশ্যনটো খুবেই ভাল লাগিছে আৰু গোটেইবিলাক একেলগে বহুদিন লগত লগ হৈছোঁ এনেকুৱা দিন পোৱা দুৰ্লভ মানে একেলগে সকলোৱে নাই এনেকুৱা দিন পোৱা নাযায় আজি আৰু মানে বহুতেই ভাল লাগিছে সকলোৱে আজি বহুত মস্তি কৰিম খাম কৰি আছে তেখেতৰ অনুভৱ বিচাৰিম তেখেতে আজিৰ এই দিনটোত কেনেকুৱা পাইছে ভাল লাগিলে লগতে আছে পানী এসোপা 5 minutes later. My feelings is আমাৰ ৰাজমুকুট থিয়েটাৰৰ মেনেজমেণ্টতে কাম কৰে তেখেতক আমি ৰাজমুকুট থিয়েটাৰ গোটেই পৰিয়ালবৰ্গ একগোট হৈ চান্দ ডুবিত আমি যি পিকনিক খাবলৈ আহিছোঁ এই পৰিৱেশটো হয়তো বেলেগত ক'তো নাপাব গতিকে এই পৰিৱেশটো যাতে অসমৰ অসমীয়া হিচাপে ৰাজমুকুট থিয়েটাৰ হিচাপে একত্ৰিত হৈ চবে একেলগে কৰে তাৰ বাবে আহ্বান জনালোঁ আমাৰ ৰাজমুকুট থিয়েটাৰৰ
ফালৰ পৰা এটা সৰু দৌৰ প্ৰতিযোগিতা পাতিছে গতিকে চাওঁ খেলখন কোনে জয় হয় আৰু এই খেলৰ প্ৰাইজো আছে প্ৰাইজ 200 টকাৰ প্ৰাইজ পাব যোনে ফাৰ্ষ্ট হয় আমি খেলটো চাম মানে মোৰ অনুভৱটো খুব ভাল লাগিছে যে আমি যে চান্দুবিত পিকনিক কৰিবলৈ আহিছোঁ আমাৰ ৰাজমুকুট থিয়েটাৰৰ কলাকুশলী শিল্পীবৃন্দ মানে ইমান ভাল লাগিছে নহয় মই মানে নাও চলালোঁ মানে নাও এইটো ওচৰত বহি আছিলোঁ মই চলালোঁ মোৰ বেটি বহিছোঁ মোৰ হাজবেণ্ড বহিছে এনেকৈ মোৰ চবচে ইণ্টাৰেষ্টিং 200 টকাৰ আশা কেনেকৈ লাইন পাতি আছে 200 টকা এটা পোৱা এয়া আৰম্ভ হ'বলৈ লৈছে প্ৰথম ছিগনেল এই খেলখন কোনে জিকে খুব ভাল লাগিলে এতিয়া আমাৰ প্ৰাঞ্জল মানে ডান্সৰ প্ৰাঞ্জলে ইমান ধুনীয়া দৌৰিছে ইমান ধুনীয়া খুবেই ভাল লাগিছে খেলখন আমাৰ মানে কি এনেকুৱা এটা আমি মানে যে প্ৰীতিকে এখন খেল পাতিব পাৰিছোঁ সেইটো আমাৰ ভাল লাগিছে গৌৰৱ আমি কাৰণ আমি এক হৈছোঁ ৰাসত সেইকাৰণে দুশ টকাৰ এষাত জানুবোৰ দৌৰিব বলুও দৌৰিব ইমান বেষ্ট ইণ্টাৰেষ্টিং আমাৰ খেলখন আপোনালোকে চাই থাকক আৰু এনজয় কৰি থাকক প্ৰমোদা আপুনি আগত ৰখি দিলে আপুনি কি কাৰণে ৰখিলে এইটো ক'ব নেকি ক'ত যে সেইকাৰণে ক'ব নেকি ক'ত যে সেইকাৰণে আমাৰ ৰাজমুকুট থিয়েটাৰৰ মানে কি অভিনেতা তেখেত প্ৰসেনজিৎ বৰা তেখেত আমাৰ মাজত আছে তেখেতৰ পৰা আমি বিচাৰোঁ আজিৰ দিনটোৰ অনুভৱ আপোনাৰ কেনেকুৱা লাগিছে খুবেই ভাল অনুভৱ আৰু এনেকুৱা এটা পৰিৱেশ চান্দ ডুবিত আমি আছোঁহি গোটেইখিনিয়ে গোটেই আমাৰ সমূহ ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজককে প্ৰমুখ্য কৰি গোটেই কলা কৌশলী গোটেইখিনিয়ে আমাৰ ইয়াত এটা প্ৰীতিভোজৰ আয়োজন কৰিছে ৰাসত যিটো মানে আমাৰ শ্ৰেষ্ঠ নাটক ঘোষণা কৰা হ'ল তাৰ ফূৰ্তিতে আৰু এইটো বছৰটোৰ শেষ পিকনিক আৰু আমাৰ ৰাজমুকুটৰ প্ৰথম পিকনিক আৰু আমি এনেকুৱা ধৰণৰ জেগা উপভোগ কৰি যাম খুবেই ভাল লাগিছে ইয়াত ক্ৰিকেট খেলা হৈছে দৌৰ প্ৰতিযোগিতা হৈছে প্ৰাইজ মানি দৌৰ প্ৰতিযোগিতা তাত আমাৰ ফাৰ্ষ্ট প্ৰাইজ এতিয়া বিতৰণ কৰা হ'ব প্ৰাইজসমূহ বিতৰণ কৰা হ'ব গতিকে খুব ধুনীয়া পৰিৱেশ আৰু কিনো কম গোটেই দিনটো ইয়াতে কটাবলৈ মন গৈছে নিচুকনি প্ৰায় অভিনেত্ৰী থেংক ইউ হয় না আজি অনুভৱটো এনেকুৱা লাগিছে বিষাক্ত প্ৰেমৰ শিকলিৰ ছেকেণ্ড শ্ব'ৰ বাহিৰৰ গেটৰ বাহিৰত ৰৈ থকা মানুহবিলাক দেখিলে ষ্টেজৰ পৰা যেন ইমান ভাল লাগে আজি সেই উপলব্ধিটো আকৌ হৈছে গতিকে এনেকুৱা জয়যাত্ৰা হৈ থাকক থিয়েটাৰৰ নাটক ভাল হৈ দৰ্শকে যিমানেই ভাল পায় সিমানেই আমাৰ উৎসাহ হয় আৰু সেই উৎসাহৰ আজি ফলশ্ৰুতিত এটা প্ৰীতিভোজৰ আয়োজন কৰি যি খেলা ধূলা হ'ল আৰু এই খেলা ধূলাক লৈ ৰাজমুকুট থিয়েটাৰৰ সমূহ শিল্পী কলা কৌশলীয়ে যি আনন্দ কৰিলে সেই আনন্দ চিৰযুগমীয়া হৈ থাকক আৰু প্ৰত্যেক বছৰে যেন ৰাসৰ পিছতে এনেকুৱা খানা এটা তেওঁলোকে হাঁহি হাঁহি খাব পাৰে আজি আমাৰ এনেকুৱা লাগিছে যে নলবাৰীৰ ৰাসত আমি শ্ৰেষ্ঠ যেনেকৈ হৈছোঁ তো তাত যেতিয়া আমাৰ যিটো অনুভৱ হৈছিলে আজিও আমাৰ সেই ছেম একেটাই অনুভৱ হৈছে যাতে আমি শ্ৰেষ্ঠৰ যাতে খানাটো আমি শ্ৰেষ্ঠ হ'ব পাৰোঁ আজিৰ খানাত নলবাৰীৰ ৰাসত যেনেকৈ শ্ৰেষ্ঠ নাটক হৈছোঁ সেনেকৈ যাতে আজিও আমি খানাত শ্ৰেষ্ঠ হ'ব পাৰোঁ তাৰে আমি ভগৱানৰ যাচিছোঁ আপোনাৰ আমাৰ এজন নৃত্যশিল্পী তেখেত আদিত্য তেখেতে খুব ভিডিঅ'ৰ কাম কৰি ভাল পায় আৰু তেখেতে এই ভিডিঅ'টোত খুব মানে কি সহযোগ কৰি আছে মোৰ লগতে আদিত্যই খুব ভাল সহযোগ কৰিছে তেখেতৰ পৰা আমি অনুভৱ বিচাৰোঁ আমি সকলোৰে অনুভৱ জানিলোঁ তেখেতৰ অনুভৱ এতিয়ালৈকে জানিব পৰা নাই তেখেত যিহেতুকে ৰাজমুকুট থিয়েটাৰৰ এজন সদস্য মানে কি নৃত্যশিল্পী বুলি আমি মানে কি জানো তেখেতৰ পৰা আমি অনুভৱ বিচাৰোঁ তেখেতে আজি এই দিনটো অনুভৱ কেনেকুৱা হয় আজি দিনটো খুব ভাল লাগিছে মোৰ মই এই বছৰৰ প্ৰথম থিয়েটাৰ জগতত আহিছোঁ আৰু সকলোকে লগ পাইছোঁ বহুত সুখী মই আৰু মানে কি আজি দিনটোৰ কথা ক'বলৈ গ'লে মই মানে বহুত হেপী কাৰণ আমি ইমান দিনে শ্ব' কৰিলোঁ আমি ৰাসতো মানে শ্ৰেষ্ঠ নাটকৰ আমি কিতাপ লাভ কৰিলোঁ
সেইটোতো আনন্দ এক্সট্ৰাকৈ আছেই। লগতে আপোনাৰ লগতে আমি এটা ঠাইলৈকে যাম য'ত আমি সকলোৱে দেখি আছোঁ, তাত সকলোৱে এইজন আমাৰ প্ৰমোদ চুতীয়া, তেখেত আমাৰ ৰাজমুকুট থিয়েটাৰৰ এজন অভিনেতা, তেখেতৰ মানে কি অৰ্ধাংগিনী, তেখেতৰ পৰা আমি জানিব বিচাৰোঁ মানে কি আজিৰ এই দিনটো আপোনাৰ কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে। আমি যে গোটেইখিনি আজি একেলগ হৈছোঁ, এটা পৃথিৱী ভোজৰ আয়োজন কৰিছোঁ, তাৰ বিষয়ে আপুনি কেনেকুৱা লাগিছে? পৃথিৱী ভোজৰ আয়োজন মানে ভালেই লাগিছে, চবকে লগ পাইছোঁ, ধেমালি কৰিছোঁ। গেম এটা হ'ব এতিয়া, আমি তালৈ এতিয়া গৈ আছোঁ, খেলটো আৰম্ভ কৰিম এতিয়া, সকলোৱে আমি চাওঁ। প্ৰসেনদা, এতিয়া আপোনাৰ কি খেলৰ আয়োজন কৰিছে? এতিয়া আমাৰ এইটো 3 নম্বৰ খেল, আমাৰ মিউজিকেল চেয়াৰ বুলি কয়। এতিয়া চকী থাকিব, তাৰপিছত চিলেক্ট কৰিব যি আঁতৰি যায়, চকী নাপায় সি আঁতৰি যাব, তেনেকৈ আমাৰ খেলখন হ'ব। মিউজিকটো আহিব, আহিলে মিউজিকটো লাগে অলপ, অপেক্ষাত আছোঁ।